তুমি মোর মন জোছনা হৃদয়ৰ হাসনা। আৰু আপুনি গৈছিলে ক'ত ফাৰ্ষ্টতে? মই ডিগবৈ গৈছিলোঁ। অ'কে, আৰু ফাৰ্ষ্টতে কি হৈছে লেন্সখন অলপ চফা কৰিলোঁ। অ'কে, আৰু এতিয়া আপোনালোকে গম পাইছে একদম ধুনীয়াকৈ টিপটপ হৈ লৈছোঁ। আৰু ছানগ্লাছটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু ছানগ্লাছটো মানে পূৰা ৰ'দৰ যোনটো মানে পোহৰ তাত চকুত আহি পৰে, তো সেইকাৰণে চকুকেইটা এনেকৈ জপাই থাকোঁ, তো সেইটো কাৰণে ছানগ্লাছটো লগাই লৈছোঁ। হেল্ল' নমস্কাৰ, আপোনাক দিওঁ উপহাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে সোমবাৰ, আৰু এতিয়া যাবলৈ ওলাই আছোঁ। আপোনালোকে ক'ত গম পাইছে চাগে, মই এবাৰ কৈ দিছোঁ। এতিয়া যাবলৈ ওলাই আছোঁ মই তেজপুৰ। আৰু তেজপুৰ কেলৈ যাম, মানে তেজপুৰলৈ যাবলগীয়া প্লেন হ'ল আপোনালোকক সকলো ক'ম। আৰু যোনটো এতিয়া ভিডিঅ' হ'বলৈ গৈ আছে, এটা বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে য'তেই আছে ত'তেই বহি লওক, ধুনীয়াকৈ ভিডিঅ'টো খালি এনজয় কৰি চাই থাকক। এতিয়া ফাৰ্ষ্টতে বহি লওঁ। তুমি মোর মন জোছনা হৃদয়ৰ হাসনা। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক যোনটো এটা ভিডিঅ' দেখাবলৈ মই লৈ আহিছোঁ, আপোনালোককো আনিছোঁ আৰু ময়ো আহিছোঁ। মানে আমাৰ তেজপুৰখন বহুত ধুনীয়া আৰু ক্লিন চিটি, গ্ৰীণ চিটি বুলি কয়, তো কিমাননো ক্লিন। আপোনালোকক মই গাড়ীৰ ভিতৰৰ পৰাই এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ। আৰু কিমান চাফা কিমান লেতেৰা সকলো আপোনালোকক দেখাম আৰু কৈ যাম, আপোনালোকে খালি চাই থাকক। আৰু আহি আমি পাইছোঁ এতিয়া জখলাবন্ধা। আৰু গাড়ীখনত ভৰাই ল'ব লাগে হাৱা। শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটো পনি তোমাৰ। আৰু আহি আমি পাইছোঁহি এতিয়া জখলাবন্ধাত। ইয়াতে ভৰাইছোঁ হাৱা। মানে এইকাৰণে এইটো ভিডিঅ' বনাইছোঁ যে আমাৰ তেজপুৰখনৰ ৰাস্তাবোৰ কিমান ধুনীয়া, বা কিমান আমাৰ বোকাখাটৰ পৰা তেজপুৰলৈকে কিমান ধুনীয়া ৰাস্তা, কিমান বেয়া, কিমান চাফ চিকুণ, এইবোৰ মানে দেখাবলৈ এটা ভিডিঅ' বনাইছোঁ। কাৰণ এইটো মোৰ মনৰ ইচ্ছাৰে বনোৱা এটা ভিডিঅ'। আপোনালোকে চাই ইমান এটা ভাল পোৱা নাই, যদিও আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আৰু নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক এণ্ডিঙলৈকে। অ'কে গাইছ, আৰু ৰাস্তাত আহি আছিলোঁ, মানে ফুল স্পীডত আছিলোঁ, 60 মানত স্পীডত আছিলোঁ। আৰু পাই গ'লোঁ, আপোনালোকে দেখিছে কাক, যে চিৰাজ দা। আৰু আপুনি গৈছিলে ক'ত ফাৰ্ষ্টতে? মই ডিগবৈ গৈছিলোঁ। ডিগবৈৰ পৰা কাজিৰঙা আহিলোঁ। কাজিৰঙাৰ পৰা আজি গুৱাহাটী আছোঁ। গুৱাহাটী আৰু ডিগবৈত থকা হ'ল। আৰু কাজিৰঙা আপুনিতো আহিছে কাজিৰঙালৈ চাগে? আগতে আহিছে ন? ঠিক আছে। মানে প্ৰথম টাইম লগ পালোঁ চিৰাজ দাক। আৰু মানে কি হ'ল, মই গৈ আছিলোঁ, কিবা এটা ভাল লাগে লগ পাবলৈ। ফাৰ্ষ্টতে মই দেখিছিলোঁ ষ্টিকাৰটোৱে মোক মানে ৰখাই দিলে। মই ভাবিছোঁ এইটো চিৰাজ দাই হ'ব। তো লগ পাই ভাল লাগিলে চিৰাজ দা, থেংক ইউ। আৰু এই ভিডিঅ'টো আপোনালোকে এটা মানে ইমান এটা আমোদ পোৱা নাই, ইণ্টাৰেষ্টিং নহয়, তো সেইটো কাৰণে আপোনালোকক বেয়া নাপাব, চৰি। আৰু এতিয়া আহি আমি পাইছোঁহি ভোমোৰাগুৰি দলং। আপোনালোকে দেখি আছে এইখন। আৰু ইয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট হৈছে তেজপুৰ, শোণিতপুৰ জিলা। আৰু ইয়াতে আপোনালোকে দেখিছে কোনো ধৰণৰ এটা পেকেট বা ছাইডতে জাবৰৰ দম বা এনেকুৱা ধৰণৰ কোনো বস্তু আপোনালোকে দেখা নাপায়। মানে তেজপুৰখন চাফ চিকুণৰ কাৰণে মানে চবেই জানে, মানে চবেই গম পায়, মানে আমাৰ অসমৰ ভিতৰত এখন মানে এখন ধুনীয়া ঠাই, মানে গ্ৰীণ চিটি ক্লিন চিটি বুলি জানে। তো সেইটো কাৰণে আপোনালোকক মই এই ভিডিঅ'টো দেখাইছোঁ। গতিকে আৰু মই আপোনালোকক যোনটো এতিয়া ভিডিঅ' মানে ব্লগ মই এতিয়া মানে বনাই আছোঁ, যোনটো মই বনাই আছোঁ সেইটো হৈছে আমাৰ যোনখন তেজপুৰখন কিমান ধুনীয়া সেইটো আপোনালোকে এবাৰ দেখাবলৈ। মানে যোনবোৰ তেজপুৰৰ ৰাস্তা, আমাৰ বোকাখাটৰ পৰা ধৰি যিমানবোৰ ৰাস্তা কিমান ধুনীয়া, কিমান চাফ চিকুণ, সেইটো আপোনালোকক দেখাবলৈ এই ভিডিঅ'টো মই বনাইছোঁ। এইটো কোনো এটা মানে ক'ৰবাত যোৱা ভিডিঅ' নহয়, কোনো মানে মই এডভেঞ্চাৰ ট্ৰিপ কৰিবলৈ যোৱা নাই, কোনো কাকো মই এনেকুৱা দেখাবলৈ যোৱা নাই। এইটোৱে দেখাইছোঁ। আৰু ৰাস্তাত চিৰাজদাক লগ পালোঁ, সেইটো কাৰণে ভাল লাগিলে। মানে এইটোৱে দেখাইছোঁ যে মানে তেজপুৰখন যে ধুনীয়া বুলি কয়, কিমান ধুনীয়া আপোনালোকে চাওক। মানে তেজপুৰখন বহুত পৰিষ্কাৰ আৰু পৰিচ্ছন্নতাকৈ ৰাখিছে। আৰু এতিয়া দাদা এইফালৰ পৰা উলিয়াই আছে পইচা, আৰু বহুত চাফ চিকুণ। আৰু আগলৈও গৈ থাকোঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক দেখাইছোঁ যে তেজপুৰখন কিমান চাফা।
তো সেইটোৱে ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ, আগলৈকে চাই থাকক। আৰু এতিয়া আমি আহি পাইছোঁহি মিছন চাৰিআলি পাৰ হৈ আহি আছোঁ। আৰু আপোনালোকে চাওক দুইটা ছাইডতে গছ গছনি আৰু এটা ধুনীয়া পৰিৱেশ, মানে ক্লিন চিটি গ্ৰীণ চিটি বুলি সেইটো কাৰণে তেজপুৰক কোৱা হয়। আপোনালোকে এবাৰ মানে চাই লওক মোৰ ভিডিঅ'ত কিমান ধুনীয়া কিমান পৰিষ্কাৰকৈ ৰখা হয়। শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰদ ভাগেনে চিকুনে সোণটো পনি। এতিয়া আমি আহি পালোহি বালিপাৰা। আৰু ইয়াত আপোনালোকে দেখিছে মই গাড়ীৰ পৰাই মানে যিমানটো পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ। আৰু মই এটা বেলেগ ধৰণৰ ফিল পাই আছোঁ, মানে গাড়ীৰ ভিতৰৰ পৰা যোনটো এটা মানে ভিউ আহিছে ন, একদম আল্টিমেট ভিউ। আৰু দুইটা ছাইডে আপোনালোকে দেখিছে কোনো ধৰণৰ পেকেট বা এনেকুৱা বটল জাতীয় বস্তু ইয়াত পৰি থকা দেখা নাপায়। এটা সুন্দৰ মানে সেউজীয়া পৰিৱেশৰ মাজত গৈ আছোঁ আৰু বহুত পৰিষ্কাৰ। এইখনে হৈছে তেজপুৰ ক্লিন চিটি গ্ৰীণ চিটি। ৰাস্তা চাওক আপোনালোকে, মেইন মানে এয়া হৈছে মানে তেজপুৰৰ পৰা আহি আছোঁ। তেজপুৰৰ পৰা এখনত ৰখিছোঁ নিৰিবিলি হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আৰু একদম আপোনালোকে চাওক ৰাস্তাটো চাওক, মুঠতে কি ধুনীয়া এটা ৰাস্তা, চাফা ক্লিন চিটি গ্ৰীণ চিটি। গৈ গৈ পাম যেন গাই গাই গানকে চাই তোমাকে যিমানটো পাৰিলোঁ আপোনালোকক মই আমাৰ এই যোনবোৰ তেজপুৰ ক্লিন চিটি গ্ৰীণ চিটি বুলি কয়, তো সেইটো কাৰণে ভাবিলোঁ ৰাস্তাটো আপোনালোকক এবাৰ দেখাওঁ যে বোকাখাটৰ পৰা তেজপুৰলৈকে কিমানটো দূৰ হয়। আৰু ডিষ্টেঞ্চত অনুসৰি আপোনালোকক ভিডিঅ'টো দেখালোঁ। অনলি ৰাস্তা, এইটো কোনো এটা মানে বেলেগ জেগাত যোৱা নাই। আৰু বোকাখাটৰ পৰা ডাইৰেক্ট আহিছোঁ তেজপুৰ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।